তো মোৰ ফালৰ পৰা সকলোকে হেপী দুৰ্গা পূজা আৰু আহিবলগীয়া দিনবোৰ যাতে আপোনালোক সকলোৰে ভালে ভালে যায়, লগত মোৰো মোৰ ঘৰখনৰো ভালে ভালে যায়, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আজি নৱমীৰ দিনা মই পূজা চাব গৈ আছোঁ, লাষ্ট দিনা। তো গৈছোঁ যাতে ভিডিঅ' বনাম, মই এনজয় কৰিম, যাতে আপোনালোকেও মোৰ লগত এনজয় কৰি যাব ভিডিঅ' চাই। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পূজাৰ মেইন হ'ল জিলাপি। মোৰ আই মেকআপটো কেনেকুৱা লাগিছে জনাব আপোনালোকে। ভাল হোৱা নাই একো, এই কৰি দিছে। একো ভাল হোৱা নাই। আমি ৰখি আছোঁ কিন্তু অহাই নাই ইহঁতে। এইটো বৰ বহুত দুখ, যাব নোৱাৰে। আমি ৰখি আছোঁ ন, তিত্তাৰ পৰা ৰখি আছোঁ, যাবাৰে টমটমত গৈ আছে পূজা চাব। আমাৰ লগত গাড়ী নাই, আমি দুখীয়া মানুহ। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। ভিজি আছোঁ গৰমত। আৰু এতিয়া আমি মেলা চাব আহিছোঁ। মেলা মানুষ আনাবে। বেছি মই দীঘলীয়াকৈ ভিডিঅ' মই বনাব নোৱাৰিলোঁ, কাৰণ ইমান ভিৰ হৈছে পূজাত আৰু আহি পাওঁতে দেৰি হৈ গ'ল, সেইকাৰণে মই আৰু ভিডিঅ' নবনালোঁ।
যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব তলত থকা ঘণ্টি বাটনটো প্ৰেছ কৰি অলপ ছেট কৰি থৈ দিব তেতিয়াহে মোৰ সকলো ন'টিফিকেশ্যন বাই